হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে আশা কৰিছোঁ সকলোৱে ভাল। আপোনালোকে বাৰু মাছৰ মাথা কি কেনেধৰণে বনাই খাই জনাবচোন। মই আকৌ মুড়িঘণ্ট বনাই খাই খুব ভাল পাওঁ দেই। তাকে ভাবিছোঁ আপোনালোকৰ লগত এটা সুন্দৰ ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আশা কৰিছোঁ সকলোৱে। আৰু এয়া মানুহজনে অফিচৰ পৰা আহোঁতে এয়া মাছ লৈ আহিছিলে। আৰু যিহেতু আপোনালোকক কৈছোঁ মই আজি এতিয়া মুড়িঘণ্ট ৰেচিপিটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। তাকে আৰু এতিয়া বনাবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। মই যে কিন্তু আগতে নাজানো দেই, মুড়িঘণ্ট খাই পাইছোঁ যে এনেদৰে বনাই বুলি মই নাজানো। এতিয়া জনা প্ৰায় 1.5 বছৰমান হৈছে আৰু মই প্ৰায় 4বাৰমান বনাই খাইছোঁ এনেদৰে। এইফালে মাছ, বিলাহী, আলুৰ লগত মায়ে ধুনীয়াকৈ বনায়। মায়ে বনাব দিয়ে, আমাক কৈছোঁ বনাবলৈ। এইফালে মই মুড়িঘণ্ট বনাওঁ। মুড়িঘণ্ট খাই কোনে কোনে ভাল পাই জনাব দেই। তেনেকৈ কৰি মেলি লওঁ। এইফালে ধুনীয়াকৈ মাছখিনি নিমখ হালধি লগাই আৰু ধুনীয়াকৈ ৰাখি থৈ দিছোঁ। এইফালে আলু পিঁয়াজ কাটি লৈছোঁ। এইফালে মায়ে মাছ ফ্ৰাই কৰি আছে। যিহেতু বাকীখিনি মাছ মাক ক'লোঁ যে আপুনি বিলাহীৰ লগত ধুনীয়াকৈ বনাই দিয়কচোন। মায়ে ধুনীয়াকৈ বনাব জানে দেই এইটো। আৰু এইফালে মই আৰু মুগ দাল লৈছোঁ। আৰু লগতে অকণমান আছিলে মাটি দালি মিক্স হৈ আছিলে, কিন্তু আপোনালোকে মুগ দালহে ল'ব। মই অকণ মিক্স হৈ থকা দেখি কেইটানো নষ্ট হোৱাতকৈ সেইটো তাতে দি দিছোঁ দেই। শুকান কেৰাহীখনত সৰু বাতি এটাত 1 বাতিমান হ'ব। আৰু এইখিনি ভালদৰে অকণমান টাইমৰ কাৰণে ভাজি লৈছোঁ। আৰু এয়া দেখিছেনে, পানী দি দিছোঁ। তাৰপিছত ভাজি লোৱাৰ পিছত পানী দি অকণমান টাইমৰ কাৰণে আৰু তিয়াই সেইটো এনেদৰে ভালদৰে ধুই ল'ম আচলতে। এতিয়া আকৌ সেইকেইখন কেৰাহীতে মই অলপমান পানী দি দিছোঁ। পানী দি ইয়াত লগতে নিমখ দি দিছোঁ, দিছেনে। এতিয়া লগালগ তাৰপিছত আমি তিয়াই ৰাখি থোৱা যোনখিনি দালি ধুই ৰাখি দিছিলোঁ যে দালিকেইটা দি দিছোঁ। ইয়াত আপোনালোকৰ নিজৰ আমি যিহেতু 3জন মানুহে হয়, তাৰ পৰিমাণত মই দালিটো দিছোঁ। বাতিটা, সৰু বাতি এটাত 1 বাতিমান হ'ব। আৰু তাৰপিছত ভালদৰে এইখিনি দেখিছেনে উতলাইছোঁ। আৰু লগত যোনখিনি ফেন আছে যে আপোনালোকে সেইখিনি পাৰিলে ধুনীয়াকৈ আঁতৰাই দিব। আৰু ফেনখিনি ধুনীয়াকৈ আঁতৰাই লৈছোঁ মই, দেখিছেনে। নহ'লে আপোনালোকে কিন্তু কুকাৰটো দিব পাৰে, ধুনীয়াকৈ কুকাৰটো বইল কৰিব পাৰে। আৰু ইয়াত দালিখিনি মই ভালদৰে সিজিবলৈ দিছোঁ। আৰু আনফালে মই মাথাটো ভালদৰে ফ্ৰাই কৰি লৈছোঁ। এই মুড়িঘণ্ট ৰেচিপিটো আচলতে কেৰাহীটো অকণমান টাইম লাগে, যিহেতু দালিটো সিজিবৰ কাৰণে অলপমান সময়ৰ প্ৰয়োজন। সেইটো কাৰণে কুকাৰত যদি আপোনালোকে দালিটো আগতে সিজাই লয় বহুত সোনকালে হৈ যায়। আৰু এইফালে দেখিছিলে আমাৰ মাছৰ মাথাটো ধুনীয়াকৈ ভজা হৈ গৈছে দেই। এতিয়া ধুনীয়াকৈ উলিয়াই লৈছোঁ। দেখিছিলে সেইখিনি ভাগিয়ে গৈছে, একো নাই নিলেও মাথাটো ভাঙিয়ে ল'ব লাগিব, একো নাই। এতিয়া মুঠতে ভালদৰে আৰু এয়া আমাৰ মাছ ভজা হৈ গৈছে। আৰু এইফালে চাওকচোন, আমাৰ এইফালে দালিও ধুনীয়াকৈ সিজি গ'ল দেই। এতিয়া এইখিনি আমি ধুনীয়াকৈ এটা বাতিত ভালদৰে উলিয়াই থৈ দিম। আৰু এতিয়া একেখন কেৰাহীতে আকৌ মই এইফালে বহাই দিছোঁ। দালিখিনি মই এটা বাতিত ধুনীয়াকৈ উলিয়াই লৈছোঁ। আৰু এইফালে চাওকচোন, আমাক কি লাগিব বাকীখিনি কৰিবৰ কাৰণে। মই বিলাহী 2টা লৈছোঁ, এইফালে পিঁয়াজ এটা লৈছোঁ, এনেদৰে সৰুকৈ কাটি এইফালে মাথাটো অকণমান ভাঙি ল'ব লাগিব দেই। জলকীয়া 2টা লৈছোঁ, ৰচুন, শুকান জলকীয়া এনেকৈ লৈ লৈছোঁ আপোনালোকে দেখুৱাৰ দৰে। এতিয়া সেই একেখন কেৰাহীতে মই আকৌ এতিয়া অলপমান মিঠাতেল দি দিছোঁ। লগতে অলপমান দি দিছোঁ পাঁচফোৰণ দিছোঁ। লগতে শুকান জলকীয়া দি দিছোঁ 2টা ভাঙি পিনি। তাৰ পাছতে দি দিছোঁ আমি কাটি ৰখা পিঁয়াজ দি দিছোঁ। এতিয়া অলপমান আদা এনেদৰে টুকুৰা টুকুৰিকৈ দি দিছোঁ মই। এতিয়া দি অলপ টাইমৰ কাৰণে আৰু এইফালে লৰাই লৈছোঁ আমি। আৰু এইফালে চাওকচোন, মাথাটো ভালদৰে অলপ টাইম আৰু এনেই হেঁচা মাৰি পিনি অকণমান ভাঙি লৈছোঁ দেই। আৰু এতিয়া দেখিছোঁ পিঁয়াজখিনি অকণমান ভজা গৈছে। তাৰ লগতে দি দিছোঁ মই ইয়াত জলকীয়া আৰু লগতে বিলাহী, লগতে ইয়াত দি দিছোঁ মই ধনিয়া, জিৰা, লগতে হালধি গুড়া দি দিছোঁ দেই অলপমান। এতিয়া এইখিনি দি পিনি অকণমান টাইমত একদম ল' ফ্লেমত এইখিনি আপোনালোকে ভাজিব দেই, নহ'লে দেৰি যাব যে। এতিয়া ইয়াত দি দিছোঁ মই ৰচুন, পিচি ৰখা ৰচুন, লগতে মাথাটো। এতিয়া এইখিনি দি কিন্তু আপোনালোকে ল' টু মিডিয়াম ফ্লেমত ভালদৰে আৰু যাতে মাথাটোৰ ভিতৰত গোটেই মছলাখিনি বা বিলাহী ধুনীয়াকৈ গোটেইখিনি যাতে মিক্স হৈ যায়, এনেদৰে আপোনালোকে অলপ টাইমৰ কাৰণে মিক্স কৰি ল'ব। আৰু মিক্স কৰি ভালদৰে অকণমান টাইম সিজাই লোৱাৰ পাছতে আমি দালিখিনি দি দিছোঁ, ভালদৰে সিজাই ৰখা। আপোনালোকে পাৰিলে কুকাৰত সোনকালে বইল কৰি ল'ব, তেতিয়া সোনকালে হৈ যায় আৰু কুকাৰত যদি বনায়। নহ'লে অলপ টাইম লাগে দেই, বহুত টাইমেই লাগে প্ৰায় 1 ঘণ্টামানৰ ওচৰা-ওচৰি লাগে গোটেই প্ৰচেছখিনি কৰোঁতে। আৰু এতিয়া অকণমান ঢাকনখন দি এতিয়া একদম ল' টু মিডিয়াম ফ্লেমত আপোনালোকে ধুনীয়াকৈ সিজাব। আৰু এয়া দেখিছেনে, অকণমান ডাঠ হৈ অহা নিচিনা লাগিছে। তাকে মই সেই একেটা বাতিতে অকণমান পানী মিক্স কৰি পিনি কুহুমীয়া পানী ইয়াত দি দিছোঁ। দি পিনি আকৌ আপোনালোকে এনেকৈ কমকৈ দি আপোনালোকে ল' টু মিডিয়াম ফ্লেমত আপোনালোকে ধুনীয়াকৈ অলপ টাইমৰ কাৰণে আৰু এনেকৈ ঢাকি সিজাব। এয়া ৰেডি হৈ যাব। আৰু একেবাৰে লাষ্টত দেখিছেনে, এয়া মই দি দিছোঁ অলপমান গৰম মছলা। আৰু লগতে মেইন ইনগ্ৰিডিয়েণ্ট বুলি ক'লেও বেয়া নহয়, এয়া মই ঘি দিছোঁ। ডাঙৰ চামুচেৰে 2 চামুচমান আপোনালোকে ঘি দি দিব। তাৰ সোৱাদটো একদম দুগুণ কৰি দিব। ইমানেই টেষ্ট লাগে খাবলৈ। আপোনালোকে আৰু মুড়িঘণ্ট খাই কোনে কোনে ভাল পায় জনাব দেই। বিশেষকৈ বিয়া সকামত যে ইমান টেষ্ট লাগে খাবলৈ।
আৰু ইয়াত অকণমান যদি কল পচলাও পেলাই দিয়া হয় ন বহুত টেষ্ট লাগে এতিয়া বাকীবোৰনো ক'ত পাম একেবাৰে চিম্পুলকৈ বনাই দেখালোঁ মইনো কেনেদৰে বনাই তাকে আপোনালোকক দেখাইছোঁ দেই আৰু একেবাৰে লাষ্টত মই ধনিয়া নাছিলে তাকে মান ধনিয়া অলপমান দি দিছোঁ লগতে নৰসিংহ পাত এনেদৰে ওপৰত গাৰ্নিচিং কৰি দিছোঁ আৰু আপোনালোকে যদি বনাই নাই খোৱা এনেদৰে বনাই খাই চাব দেই আৰু এইফালে দেখিছেনে আমাৰ মাছৰ জোলো ৰেডি হৈ গৈছে দেই আৰু এইফালে লগতে মুড়িঘণ্ট মোৰ ৰেডি হৈ গ'ল বনাই মুড়িঘণ্ট এয়া আৰু এয়া হৈছে খোজকাঢ়ি আৰু এয়া একেবাৰে লাষ্টত আপোনালোকক আমাৰ থালিখন সজাই দেখালোঁ আৰু কেনেকুৱা পালে জনাব এয়া আজি আমাৰ থালিত আছিলে টেঙা মাছৰ মানে মাছৰ সৈতে বনোৱা জোল আৰু আলুগুটি পিটিকা এডোখৰ মাছ ফ্ৰাই মুড়িঘণ্ট স্পেচিয়েল আজি আৰু লগতে চালাড মানে তিয়ঁহ আৰু এডোখৰ নেমু লৈছোঁ আৰু এটা জলকীয়া আৰু বাকী আপোনালোকৰ আমাৰ এই ৰেচিপি ভিডিঅ' চাই কেনেকুৱা পালে জনাব তেনেহ'লে সকলোকে বাই বাই